हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल সকলোকে মোৰ यूट्यूब চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই খুব ধুনিয়া ভেজ পোলাও ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিব। বলক এতিয়া দেৰি নকৰি ভিডিঅটোৰ মাজলৈ আগবাঢ়ো। প্ৰথমে আমাক লাগিব চাউল। মই 2 কাপ চাউল লৈ লৈছো আৰু চাউলখিনি মই ভালদৰে ধুই সাফা কৰি এনেদৰে চালনী এখনত ৰাখি দিছো যাতে চাউলখিনিৰ পৰা পানীখিনি সৰকি যায়। আৰু আপোনালোকে যিকোনো ভাত খোৱা চাউল ল'ব পাৰে। মই ভাত খোৱা চাউলেই লৈ লৈছো আৰু এতিয়া মই গেছত কেৰাহী এখন উঠাই দি তাত দিছো ৰিফাইন তেল আৰু ৰিফাইনখিনি অকণমান গৰম হোৱাত তাত মই কেইটামান গোটা জিৰা দি দিম আৰু দি দিছো লং ইলাইচি আৰু দালচেনি অকণমান আৰু মই লগে লগে পিয়াজখিনি দি দিছো। এটা পিয়াজ ডাঙৰ ডাঙৰকৈ কাটি লৈছিলো আৰু এইখিনি এবাৰ ভালদৰে মিক্স কৰি দিম আৰু অকণমান গোল্ডেন ব্ৰাউন হোৱাৰ পাছত মই ইয়াত বিন কাটি লৈছিলো সেইখিনি দিছো আৰু মই এটা গাজৰ এনেদৰে কাটি লৈছিলো সেইখিনিও দি দিছো আৰু এইখিনি মই অকণমান টাইম মিডিয়াম ফ্লেমত ভাজি লম। এতিয়া মই ইয়াত দুখিলা তেজপাত দি দিছো আৰু কেইটামান কাজু আৰু কিচমিচ আৰু সেইখিনিও মই অকণমান টাইম ভাজি লৈছো আৰু এতিয়া মই ইয়াত চাউলখিনি দি দিছো। মই আটাইখিনি চাউল একেলগতে দি দিছো ধুনিয়াকৈ আৰু চাউলখিনি মই ভালদৰে অকণমান টাইম ভাজি লম। প্ৰায় 5 মিনিটমান সময় মই ভাজি লৈছো। এয়া দেখিছে। এতিয়া মই ইয়াত দি দিম পানী আৰু পানীৰ পৰিমাণটো আপোনালোকে চাউল যিমানখিনি দিয়ে তাৰ 1.5 গুণ দিব লাগে। এয়া দেখিছে। পোলাওত বেছি পানী হ'লেও ভাল নহয়, গতিকে আপোনালোকে পানীখিনি মিলাই কিনে দিব। এতিয়া মই ইয়াত দি দিছো নিমখ। মই 1 চামুচতকৈ অকণমান কম নিমখ দি দিছো আৰু প্ৰায় 1.5 চামুচ মই চেনি দি দিছো আৰু এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি দিম অলপ টাইম। এইখিনি এতিয়া মোৰ ভালদৰে মিক্স হোৱাৰ পাছত মই ইয়াত 1 চামুচ ঘি দি দিম আৰু ঘিখিনিও ভালদৰে মই মিক্স কৰি দিম। এতিয়া মই ঘিখিনি ভালদৰে মিক্স হোৱাৰ পাছত ঢাকনিখন লগাই দিম আৰু মই এটা চিটি আহিবৰ বাবে ওয়েট কৰিম। এতিয়া এটা চিটি অহাৰ পাছত মই গেছটো অফ কৰি দিছো আৰু মই এইখিনি এতিয়া প্ৰায় 20 মিনিট মানৰ বাবে এনেদৰে ৰাখি দিছো যাতে ভালদৰে ঠাণ্ডা হয় আৰু 20 মিনিট পাছত এয়া দেখিছে মই কুকাৰৰ ঢাকনিখন খুলি দিছো। দেখিছে পোলাওখিনি ধুনীয়াকৈ সিজি গৈছে আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে। এতিয়া মই চামুচ এখনৰ সহায়ত পোলাওখিনি লাহে লাহেকৈ এনেদৰে লাৰি দিছো এবাৰ আৰু এইখিনি মই এতিয়া আপোনালোকক সজাই দেখুৱাম। এয়া দেখিছে আমাৰ ধুনীয়া ভেজ পোলাও ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকে যিকোনো গ্ৰেভিৰ লগত ট্ৰাই কৰি চাব পাৰে আৰু একদম সিম্পল ৰেচিপি হয় আৰু পটককৈ হৈ যোৱা এটা ৰেচিপি। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেলটো যদিহে নতুনকৈ চাই আছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।